মোৰ পছন্দ হোৱা কাপোৰযোৰ দোকানত নহয় বেলেগৰ গাতহে বিচাৰি পাওঁ। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো খবৰ ভালে আছে আৰু স্বাগতম জনাইছোঁ মোৰ অইন এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু এইখিনিতে দুখৰ কথা কিনো ক'ম, মোৰ পছন্দ হোৱা কাপোৰযোৰ দোকানত নহয় বেলেগৰ গাতহে বিচাৰি পাওঁ। আৰু এইখিনিতে যাওঁতে যাওঁতে এটা কথা মনত পৰিছে, বাপেকৰ টকাৰে ৰিচাৰ্জ কৰে আৰু তাইক আকৌ কথা দিছে, তোমাক যি লাগে তাকেই দিম। আৰু এই দুদিনীয়া জীৱনত অহংকাৰ কৰি কি লাভ? তুমি মোক পতাই লোৱা, মই হাঁহি হাঁহি পতি যাম। আৰু সৰু থাকোঁতে মানে টিচাৰসকলে কৈছিলে কি পঢ়ি ডাঙৰ মানে হৈ যোৱা, তাৰপিছত তুমি চাকৰি বিচাৰি যাব নালাগে, তোমাক চাকৰিহে বিচাৰি যাব তোমাৰ ঘৰলৈ। এইটো আকৌ কি কথা হ'ল ন? চাকৰি আমাক বিচাৰিব নেকি? আৰু সৰু থাকোঁতে মানে ভাবিছিলোঁ কলেজত যাব পাৰিলে, ডাঙৰ হ'ব পাৰিলে মজাহি মজা। এতিয়া আমি ডাঙৰ হৈ কলেজত গৈ চালোঁ নহয় কেনেকৈ মজা লাগিছে। এতিয়া আমি লাহে লাহে ভিখাৰী হ'ব ওলালোঁ। এতিয়া মানে আমি ক'ত আছোঁ জানেনে? अबे जल्दी बोल, कल सुबह पनवेल निकलना है। চাওক, জংঘলত আছোঁ। कुछ भी এইখিনিত আহিহে ভিডিঅ' বনাব ওলালোঁ, ঘৰতেতো নোৱাৰোঁ, মায়ে দেখিলে সৰু পিটন দিব। लेकिन फिर भी हमें किसी का डर नहीं है क्योंकि हम हैं पापा की। এতিয়া মানে সন্ধিয়া হ'ব আৰু এতিয়া মানে আমি ঘৰলৈ গৈ আছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।